নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক এডু প্লাছলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি ডিছকাছ কৰিম আসাম GK ফৰ আসাম পুলিচ বাই কুইক এডু প্লাছ আহা ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 অসমৰ ৰাজ্যিক গীতটো কি প্ৰথম আমি অপশ্যনসমূহ চাব লাগিব অপশ্যন এ আছে অ মোৰ আপোনাৰ দেশ বি আছে দেশ স্বাধীন চি আছে ভাৰতৰ বিভিন্নতা ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ অ মোৰ আপোনাৰ দেশ এয়া হৈছে অসমৰ ৰাজ্যিক গীত মোৰ ৰাখিবা এয়া হৈছে ষ্টেট নেশ্যনেল সং মোৰ ৰাখিবা Question number 2 কোনে অসমৰ ৰাজ্যিক গীতটো ৰচনা কৰিছিল প্ৰথমে অপশ্যনবোৰ চাব লাগিব অপশ্যন এ আছে বিষ্ণু ৰাভা বি আছে লক্ষ্মীনাথ বেজবৰুৱা চি আছে সত্যনাথ বৰা Question number 3 অসমৰ ৰাজ্যিক নৃত্য কি প্ৰথমে অপশ্যনবোৰ চাই লওঁ অপশ্যন এ আছে বিহু নৃত্য বি আছে জাতীয় নৃত্য চি আছে সত্ৰীয়া নৃত্য Question number 4 অসমৰ ৰাজ্যিক ফুলবিধৰ নাম কি অপশ্যন আমি এ চাই লওঁ এ আছে কপৌফুল বি আছে তগৰ ফুল চি আছে গোলাপ ফুল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ কপৌফুল কপৌফুল হৈছে অসমৰ ৰাজ্যিক ফুল মানে ষ্টেট ফ্লাৱাৰ অফ আসাম Question number 5 অৰুণোদয় কাকতৰ প্ৰকাশ কিমান চনত প্ৰকাশিত হৈছিল প্ৰথমে অপশ্যনবোৰ চাব লাগিব অপশ্যন এ আছে 1846 বি আছে 1789 আৰু চি আছে 1809 ইয়াৰ কাৰেক্ট এনসাৰ হ'ব 1846 1846 চনত অৰুণোদয় কাকত প্ৰথমতে প্ৰকাশিত হৈছিল মই ৰাখিবা ইউ ইম্পৰ্টেন্ট হয় এক্সাম পাৰ্সপেক্টিভৰ কাৰণে নেক্সট কোৱেশ্যন কোৱেশ্যন নম্বৰ 6 প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল প্ৰথমে আমি অপশ্যনবোৰ চাই লওঁ এ আছে প্ৰতিদিন বি আছে দৈনিক অসম চি আছে অৰুণোদয় ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি অৰুণোদয় মই ৰাখিবা নেক্সট কোৱেশ্যন কোৱেশ্যন নম্বৰ 7 প্ৰথম অসমৰ থানা ক'ত অৱস্থিত আছিল প্ৰথমখন থানা ক'ত অৱস্থিত আছিল প্ৰথমে অপশ্যনবোৰ চাই লওঁ এ আছে নাহৰকটীয়া ডিব্ৰুগড় বি আছে গোলাঘাট চি আছে তেজপুৰ ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ নাহৰকটীয়া ডিব্ৰুগড় নাহৰকটীয়া ডিব্ৰুগড়তে অসমৰ প্ৰথমখন থানা স্থাপন কৰা হৈছিল মই ৰাখিবা ইউ ইম্পৰ্টেন্ট হয় কোৱেশ্যন নম্বৰ 8 প্ৰথম অসমৰ বৈজ্ঞানিকজনৰ নাম কি আছিল প্ৰথমে অপশ্যনবোৰ চাই লওঁ অপশ্যন এ আছে জয়ৰাম ৰয় বি আছে ৰাঘৱ চন্দ্ৰ ডেকা চি আছে বিশ্বনাথ ৰয় ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন বি ৰাঘৱ চন্দ্ৰ ডেকা আছিল অসমৰ পৰা হোৱা প্ৰথমজন বৈজ্ঞানিকৰ নাম মই ৰাখিবা নেক্সট কোৱেশ্যন নম্বৰ 9 ফুল ফৰ্ম অফ পুলিচৰ ফুল ফৰ্মটো প্ৰায় আহে ইয়াৰ কাৰেক্ট এনসাৰটো এনে ধৰণৰ পাব্লিক অফিচ ফৰ লিগেল ইনভেষ্টিগেশ্যন এণ্ড ক্ৰিমিনেল ইমাৰ্জেঞ্চিজ ইউ ইম্পৰ্টেণ্ট হয় আজিৰ লাষ্ট কোৱেশ্যন নম্বৰ 10 বিহগী কবি হিচাপে কাক গণ্য কৰা হয় প্ৰথমে অপশ্যনবোৰ চাই লওঁ ইয়াত আছে তোমাৰ ৰঘুনাথ চৌধুৰী বি আছে নীলমণি ফুকন চি আছে নলনীবালা দেৱী বিহগী বুলি ক'লে আচলতে চৰাই চিৰিকটি আৰু প্ৰকৃতিৰ লগত যি কবিয়ে কবিতা লিখে তেনে কবিকে বিহগী কবি হিচাপে জনা যায় সেই ক্ষেত্ৰত ৰঘুনাথ চৌধুৰীৰ নাম 1 নম্বৰত আহিব প্ৰথমে আহিব মই ৰাখিবা এই গতিকে ৰঘুনাথ চৌধুৰী হ'ব তোমালোকে যদি ভিডিঅ' চাই ভাল পাইছা তেন্তে লাইক ছাবস্ক্ৰাইব আৰু চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকে কিবা জানিব বিচাৰিলে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিবও পাৰিবা আৰু আমাৰ প্লেলিষ্টত গভৰ্ণমেণ্ট জব আৰু বিভিন্ন ধৰণৰ শ্ৰেণীৰ ভাগ কৰি থোৱা আছে তাত গৈ ভিডিঅ'সমূহ সহজতে চাব পাৰিবা আৰু এতিয়াও সেইবোৰ উপলব্ধ আছে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ